নমস্কাৰ, মই নীলাক্ষী বৰা। সপোনৰ আকাশ এই চেনেলটোৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক মই ভোগালী বিহুৰ হিয়াভৰা ওলগ জনাম। নমস্কাৰ, সপোনৰ আকাশ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ সৈতে উপস্থিত আছে অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী, লগতে তেওঁ নৃত্যশিল্পীও হয়, নীলাক্ষী বৰা। স্বাগতম জনাইছোঁ বা। ধন্যবাদ। বাৰ সৈতে আজি বহুখিনি কথাই পাতিম। বাৰ জন্ম, শৈশৱ, কৈশোৰৰ পৰা আৰম্ভ কৰি তেওঁৰ নৃত্যৰ লগত কেনেকৈ জড়িত হ'ল, অভিনয়ৰ লগত কেনেকৈ জড়িত হ'ল, এই গোটেইখিনি কথা আমি পাতিম। প্ৰথমতে আপোনাৰ জন্মৰ কথা সুধিব বিচাৰোঁ। জন্ম আপোনাৰ ক'ত হৈছিল? জন্ম মোৰ নগাঁৱত হৈছিলে। এনেই আমি নগাঁৱৰে হয়, কিন্তু সেইখিনি সময়ত মাহঁত গুৱাহাটীতে আছিলে। আচ্ছা, নগাঁৱৰ মানে কোন জেগা? নগাঁও দেউতা পুৰণি গোদামৰ, মা শইপুৰগাঁও। আচ্ছা, জন্মদিন 7 মাৰ্চ। 7 মাৰ্চ। ঘৰত কোন কোন আছে মানে ফেমিলিত? মোৰ মাহঁতৰ ফেমিলিত মোৰ দাদা আছে, বৌ আছে, দাদাৰ 2টা ল'ৰা ছোৱালী আছে, আৰু মোৰ বা আছে। বাকটো চিনি পায় ন, সীমাশ্ৰী বা। সীমাশ্ৰী বা, মা দেউতা, আৰু ইয়াতে মোৰ ছোৱালী আছে, মোৰ হাজবেণ্ড আৰু মোৰ ফাদাৰ ইন ল। ঠিক। আপুনি শিক্ষা জীৱন ক'ৰ পৰা আৰম্ভ কৰিছিলে? মইতো এনেই কৈছোঁ গুৱাহাটীতে আছিলে মাহঁত মই জন্ম হওঁতে, খালি নগাঁৱত মই জন্মহে হৈছিলোঁ। চ' মোৰ ইয়াত গুৱাহাটীতে আৰম্ভ হৈছিলে। LP স্কুল, হাইস্কুল, কলেজ, ইউনিভাৰ্চিটি গোটেইখিনি মই গুৱাহাটীৰ পৰা কৰিছোঁ। গুৱাহাটীৰ পৰা। শৈশৱত ধৰক আমি ধেমালি কৰোঁ, ফূৰ্তি কৰোঁ, বহুত ধৰণৰ মেমৰিও থাকে, দুষ্টামি কৰা, কেতিয়াবা পিটনো খাব লগা হয়। তেনেকুৱা কিবা মনত আছে নেকি, সৰুকালৰ কিবা স্মৃতি? সৰুকালৰ আছে কিবা কিবি। তাৰমানে একচুৱেলি মই সৰুতে বহুত বদমাছেই আছিলোঁ, মানে বদমাছ আছিলোঁ। তো বা আৰু মোৰ বেছি এজ ডিফাৰেঞ্চ নহয়, দুজনী একেলগে আছিলোঁ। মোৰ দাদা আছিলে, মানে সি তেতিয়া নগাঁৱত আইতাহঁতৰ লগত আছিলে, গতিকে আমি দুজনীয়ে আছিলোঁ। থাকোঁতে তাৰমানে কিছুমান কাম এনেকুৱা কৰিছিলোঁ। এটা সময়ত প্ৰথমে আমি চানমাৰী কলনীত আছিলোঁ, পাহাৰৰ ওপৰত আছিলে ঘৰটো অলপ। তেতিয়া কি হৈছিলে, তেতিয়া সৰু আছিলোঁ আৰু মায়ে আগতে লেপতুলিবোৰ ৰ'দত দিয়ে যে, মানে তেনেকৈ ৰ'দত দি থৈছিলে, এনেকৈ চকী পাৰি পেলাই একদম পাহাৰৰ মানে এনেকৈ ছাইডত আৰু ওপৰত, আৰু ছাইডত একো নাছিলে মানে ৱাল চোৱাল। তেতিয়া মায়ে ৰ'দত দিছিলে। মায়ে বাৰে বাৰে কৈছিলে যে তহঁতি তাত সেইফালে নাযাবি, চকীখনৰ ফালে। কিন্তু আমি মানে তাই আকৌ ভয় কৰে, তাই মাহঁতৰ কথা শুনে। মই আকৌ অকণমান বদমাছ আছিলোঁ, তো মই সেইকাৰণে তাইক জোৰ কৰি, মানে মায়ে নেদেখাত জোৰ কৰি লৈ গৈ মানে আমি চকীৰ ওপৰত উঠি ল'লোঁ, তাইকো উঠাই ল'লোঁ, লৈ খুব মানে জঁপিওৱা আৰম্ভ কৰিলোঁ। তো কি হ'ল, পৰি গ'লোঁ, বাগৰি ওপৰৰ পৰা আমি দুজনী পৰি একদম ৰাস্তাৰ তলত পালোঁ, পাহাৰৰ পৰা দুইজনী। কিন্তু ইমানেই লাগ ভাল আছিলে যে আমি পূৰা লেপেদি মানে মেৰ খাই গ'লোঁ ন, অকণমান চালো নহ'ল, তাৰমানে একোৱেই নহ'ল। কিন্তু মায়ে বহুত ভয় খালে আৰু বহুত গালি খালোঁ আৰু। পিটনো খাব লগা হৈছে চাগে? পিটন মানে মই পিটন খোৱা নাই জীৱনত কেতিয়াও, মানে মোক নিপিটিছিলে। মা দেউতাই সৰু কাৰণে মৰম কৰিছিলে, আৰু কেতিয়াও মাৰা মানে সিহঁতক মাৰে মানে আহি পাই মানে মই অলৰেডি কনচিয়াছ হৈ যাওঁ, মানে মোক একো কৰিব নোৱাৰে আৰু তেনেকুৱা। ঠিক আছে। শৈশৱটো পাৰ হোৱাৰ পিছতে যৌৱনত ভৰি দিয়া বুলি কয়, আৰু মানুহে কয় যে যৌৱনত ভৰি দিয়ে, আৰু সেইটো সময়তে প্ৰেম হয়। এতিয়া প্ৰেম বুলি ক'লে সেইটো সময়ত আমি হয়তো বুজি পোৱা নাছিলোঁ প্ৰেম কি আছিলে, কেনেকুৱা কি। কিন্তু এতিয়া আপোনাৰ মতে প্ৰেম কি? এতিয়াৰ প্ৰেম আৰু তেতিয়াৰ প্ৰেমটোৰ মাজত বহুত পাৰ্থক্য আছে। তেতিয়া এইটো কাৰণে মই কৈছোঁ, অনুভৱটোতো একেটাই হয়, অনুভৱ একেটাই হয়, কিন্তু তেতিয়া অলপ ইন'চেণ্ট আছিলে ফিলিংছবিলাক। এতিয়া অলপ কিছুমান ক্ষেত্ৰত অলপ আৰ্টিফিচিয়েল মোৰ লাগে আৰু, কাৰণ মইতো দিন হৈ গ'ল বাৰু। এতিয়া কাৰণ দেখি যিবোৰ দেখি আছোঁ, শুনি আছোঁ, তাৰ পৰা এনেকুৱা লাগে যে আগতে আমি অন্তৰৰ পৰা ভাল পাইছিলে, এতিয়া ব্ৰেইনৰ পৰা ভাল পায়। মানে বেছিভাগে, মই কোৱা নাই যে 100% সেনেকুৱা, কিন্তু 60%, 80% চাগে তেনেকুৱা আৰু। এতিয়া আপোনাৰ এই স্কুলীয়া জীৱনত বা কলেজীয়া জীৱনত প্ৰেম হৈছিলে নাই? মোৰতো প্ৰেম হৈছিলে ক্লাছ 9তে। 9তে প্ৰেম হৈ তাৰপিছত মইতো বিয়াই হ'লোঁ বহুত সোনকালে, বহুত কম বয়সতে মই বিয়া হৈছোঁ, হাই ছেকেণ্ডেৰীতে। আপোনাৰ প্ৰেম বিবাহ হৈছিলে? প্ৰেম বিবাহ হৈছিলে। আচ্ছা, তাৰ বিষয়ে অকণমান জানো, কেনেকৈ লগ পাইছিলে, কেনেকৈ প্ৰপ'জ কৰা হয়, যিটো কয় ন প্ৰপ'জ কৰা বুলি? আচ্ছা, ইমান বছৰ হৈ গ'ল। তাৰমানে কি, মোৰ হাজবেণ্ড, তেখেতৰ নাম দিগন্ত মাধৱ বৰা।
তেখেত মোৰ দাদাৰ খুব ভাল ফ্ৰেণ্ড আছিলে, দুজন ক্লাছমেট আছিলে, একেলগে স্কুলত পঢ়িছিলে দুটাই। তাৰপিছত তেনেকৈ মানে দাদাৰ লগত প্ৰায়ে আমাৰ ঘৰলৈ আহিছিলে, তাৰমানে আহি তেনেকৈ কৰি মই দেখিছিলোঁ, কিন্তু মোৰ মনত তেনেকুৱা একো নাছিলে আৰু জাষ্ট দাদাৰ ফ্ৰেণ্ড হিচাপে দাদা হিচাপেই মই ভাবিছিলোঁ। তেনেকৈ কৰি পেলাই এনেই তেনেকৈ লগ পাই তেওঁৰ চাগে মোক ভাল লাগিছিলে ভিতৰি ভিতৰি, কিন্তু সেইটো কোৱা নাছিলে। বহুত দিন 1 বছৰ মানে কৈছিল যে তেওঁ পিছত কৈছিল আৰু যে 1 বছৰমান পিছতহে তেওঁ মোক প্ৰপ'জ কৰিছিল। তাকো দাদাৰে আৰু এজন ফ্ৰেণ্ড আছিলে, তেওঁৰ থ্ৰু দি পেলাই প্ৰপ'জ কৰিছিল। ডাইৰেক্ট তেতিয়া অকণমান ভয় কৰে ন। আৰু এতিয়া যেনেকৈ মোবাইল বা ইমান ইণ্টাৰনেট ছেট আছে, ইমান সুবিধা, কণ্টেক্ট কৰিবৰ কাৰণে বহুত সুবিধা, কিন্তু তেতিয়া মানে এইবোৰ কোনো ধৰণৰ ফেচিলিটি নাই ন। চিঠি দিব লাগে আৰু। চিঠি দিছিলে, বহুত চিঠি দিছিলে। চিঠিটোৱে আছিলে। তাৰপিছত সেয়াই আৰু মানে দাদাৰ লগৰ এজনৰ থ্ৰু দি পেলাই তেনেকৈ প্ৰপ'জ কৰিলে। কৰাৰ পাছত মই মোৰ মানে ভালেই লাগিছিলে, কিন্তু সেই ফিলটো মই অহা নাছিল। কিন্তু কোৱাৰ পাছত অকণমান ভাল আহি গ'ল আৰু সেইটো পিছত হৈছে। তাৰপিছত এসপ্তাহমান পিছত মই য়েছ ক'লোঁ মানে। তাৰপিছত ৰিলেশ্যনটো চলি থাকিল, কণ্টিনিউ। কিমান বছৰ হ'ল মানে ৰিলেশ্যন? কিমান বছৰ পিছত? 4 বছৰ। 4 বছৰ পিছত বিয়া হৈছে। আচ্ছা, এতিয়া বিয়া হোৱাৰ কিমান বছৰ হ'ল? বিয়া হোৱা 20 years হ'ল। 20 years হ'ল। ছোৱালী এজনী আছে ন? ছোৱালী এজনী আছে। বৰ্তমান অসমৰ যিটো পৰিস্থিতি হৈ আছে, মানে কেবখন লৈ পেলাই এতিয়া বৰ্তমান কাহ হৈ গ'ল। কাহ লৈ আপোনাৰ মতামত? আচ্ছা, মই প্ৰথমতেতো মোৰ ৰাজনীতিৰ জ্ঞান একেবাৰে সীমিত, সেইকাৰণে ৰাজনীতিৰ ওপৰত মই বিশেষ একো ক'বলৈ নাযাওঁ। কিন্তু মই এটাই ক'ব বিচাৰোঁ, মই যিহেতু অসমীয়া নাৰী, অসমীয়া শিল্পী, গতিকে অসমীয়া ৰাইজৰ লগত মই সদায় আছোঁ। তেওঁলোকে যিটো বিচাৰিব মই সেইটোৱে বিচাৰিম। আৰু অসমীয়া জাতি, ভাষা আৰু সংস্কৃতিৰ ওপৰত, অস্তিত্বৰ ওপৰত যিটো বস্তুৱে যিখন আইনে বাধা আনে, সেইখন আইনক মই ছাপোৰ্ট কৰিব নোৱাৰোঁ। মই বাছ সিমানখিনিয়ে ক'ব বিচাৰোঁ। ধন্যবাদ। আচলতে আমি কোনেও নামানোৱে যিটো বস্তু। প্ৰিয় খাদ্য বুলি ক'লে? চকলেট খাই খুব ভাল পাওঁ। আপোনাৰ প্ৰিয়, আপোনাৰ নিজক বাদ দি পেলাই প্ৰিয় অভিনেতা বা অভিনেত্ৰী? আমাৰ অসমীয়া জগতৰ নে বলিউডৰ? দুয়োটা ফালৰ পৰা। বলিউডৰ মোৰ ৰাজেশ খান্না আছিলে প্ৰিয় অভিনেতা। আমিৰ খানক খুব বেছি ভাল পাওঁ। অভিনেত্ৰী কাজল, ৰেখা। আৰু অসমৰ পৰা? অসমৰ অভিনেতা ক'ব গ'লে বিজু ফুকন ডাঙৰীয়া, তেখেত আছিলে। আৰু যতীন বৰা দাক বহুত ভাল লাগে। আৰু লগতে মৃদুলা বৰুৱা। আৰু আমাৰ নতুন অভিনেত্ৰী সকলোকে ভাল লাগে, সকলোৰে অভিনয় খুব ভাল লাগে। আৰু প্ৰিয় গায়ক? এনেইতো কিশোৰ কুমাৰ, আশা ভোছলে। অসমৰ পৰা জুবিন দাৰ গান ভাল লাগে। আৰু ফিমেল? জুবলি আৰু বৰ্ণালী কলিতা। আপোনাৰ প্ৰিয় পৰিচালক বুলি ক'লে ভাল লগা কোনোবা এজন পৰিচালক? অসমৰ, বলিউডৰ? অসমৰ ৰাজেশ ভূঞা। আৰু বলিউডৰ কৰণ জোহৰ। আৰু চেনেল, মানে টিভি চেনেল, অসমৰ যিকেইটা চেনেল আছে, তাত মানে যিখন ধাৰাবাহিক চলি থাকে, আপোনাৰ আটাইতকৈ ভাল লগা ধাৰাবাহিকখন? এতিয়া মোক ক'বলৈ অকণ দিগদাৰ হ'ব। ধাৰাবাহিক মই তেনেকৈ একো চাই থকা নাই তাৰমানে। আৰু এটা কথা সুধোঁ, আপুনি জীৱনত আটাইতকৈ দামী গিফ্টটো কাক দিছিলে আৰু কিমান টকাৰ? আচ্ছা, টকাৰ গিফ্ট? পইচা লাগিব ন? তেনেকুৱা গিফ্ট নহয়। এতিয়া মোক যদি তুমি গিফ্ট কাৰ্ড দিছিলে বুলি সোধা, তেতিয়া মই ক'ব বিচাৰিছিলোঁ যে মই মোৰ ছোৱালীজনী, মই মোৰ হাজবেণ্ডক গিফ্ট দিছোঁ। মানে এইটোতকৈ ডাঙৰ গিফ্ট একো হ'ব নোৱাৰে, সেইটো ভগৱানৰ দান। কিন্তু পইচাৰ বা বস্তু কিনাৰ গিফ্ট হ'লে কিনি পেলাই তাইক দিছোঁ, ছোৱালীকে দিছোঁ। আমি কথা পাতি থাকিম। এইটো ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ।